হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা বৃহৎ টুইট কৰিছে আজি। তো শিক্ষামন্ত্ৰী কি টুইট কৰিলে আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ। তাৰ লগতে মই কৈছোঁ আপোনালোকক, যদি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ ছাবস্ক্ৰাইব কৰি টকা নাই, তেনেহ'লে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো অল অপশ্যনত ৰাখিব, যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। মই সদায় এডুকেশ্যনেল নিউজ, জব ইনফৰমেশ্যন, জব ৰিলেটেড ভিডিঅ'জ, এমপ্লয়মেণ্ট নিউজ, এডুকেশ্যনেল নিউজ সদায় আপলোড কৰি থাকোঁ মোৰ ইউটিউব চেনেল আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। তো ৰণোজ পেগু ডাঙৰীয়া ACM Dr. Biswa Sharma led Assam cabinet has approved promotion of total 1,705 assistant professors of provincialized colleges across Assam. আসামৰ কলেজবিলাকৰ এছিষ্টেণ্ট প্ৰফেচাৰ অৰ্থাৎ সহকাৰী অধ্যাপকবিলাকৰ পোষ্ট 1,705 এছিষ্টেণ্ট প্ৰফেচাৰৰ প্ৰভিঞ্চিয়েলাইজ কলেজত মানে প্ৰমোশ্যন হৈছে। প্ৰমোশ্যন অৰ্থাৎ তেখেতৰ কি হৈছে, প্ৰমোশ্যন কৰিছে, আপগ্ৰেড কৰিছে, অৰ্থাৎ তেখেতৰ প্ৰমোশ্যন কৰিছে। প্ৰমোশ্যন ডেট মিনছ তেওঁলোকৰ উন্নতি কৰিছে, তেওঁলোকক প্ৰমোটেড কৰিছে, অগ্ৰগামী কৰিছে তেওঁলোকৰ, অৰ্থাৎ তেওঁলোকৰ পদৰ অগ্ৰগামী কৰিছে, তেওঁলোকৰ প্ৰমোশ্যন হৈছে, তেওঁলোকে পদোন্নতি পাইছে। তো 757 from stage 1 to 2, 469 from stage 2 to 3 and 479 from stage 3 to 4 associate professor বাবে অর্থাৎ সহযোগী অধ্যাপকৰ বাবে। The promotion will be effective from April 1, 2024। এইবিলাক প্ৰমোশ্যন আপগ্ৰেড কৰা হ'ব 2024 এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা, অৰ্থাৎ তেওঁলোকৰ প্ৰমোশ্যন আপগ্ৰেড কৰা হ'ব, তেওঁলোকৰ প্ৰমোশ্যন হ'ব, পদোন্নতি হ'ব, সেইটো কাৰ্যকৰী হ'ব, অৰ্থাৎ উইথ এফেক্টিভ ফ্ৰম অৰ্থাৎ কাৰ্যকৰী হ'ব। ডেট মিনছ সেইটো ঘোষণা কৰিলে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। তো তেখেতে এটা বহুত ভাল ইনফৰমেশ্যন দিছে। তো বহু দিনৰ ফালৰ পৰা এছিষ্টেণ্ট প্ৰফেচাৰবিলাকে প্ৰভিঞ্চিয়েলাইজ কলেজবিলাকৰ অৰ্থাৎ প্ৰাদেশিকৰণ যেই বিদ্যালয়সমূহ আছে, যেই মহাবিদ্যালয়সমূহ আছে, এই মহাবিদ্যালয়সমূহ অৰ্থাৎ প্ৰভিঞ্চিয়েলাইজ কলেজৰ সেই পোষ্টবিলাক মানে কি হ'ব, পাৰ্মানেণ্ট যিবিলাক পোষ্ট আছে সেই পোষ্টবিলাকৰ পদোন্নতি হ'ব, আপগ্ৰেড কৰা হ'ব, তেওঁলোকৰ পদোন্নতি হ'ব, প্ৰমোশ্যন হ'ব। ডেট মিনছ এই এছিষ্টেণ্ট প্ৰফেচাৰবিলাকৰ কেটাগৰী আহিছে 2 to 3, 3 to 1 এইবিলাক এনেকুৱা হ'ব। প্ৰমোশ্যন অফ এছিষ্টেণ্ট প্ৰফেচাৰ্ছ ইন কলেজ অফ আছাম ষ্টেজ 1 to 2, 1ৰ পৰা 2 হ'ব 757 এণ্ড ষ্টেজ 2 to 3 469 টিচাৰ্ছৰ, আৰু ষ্টেজ 3 to 4 479 এইবিলাক এছ'চিয়েট প্ৰফেচাৰ। ষ্টেজ 3 to 4 এইবিলাক এছ'চিয়েট প্ৰফেচাৰ। কাৰণ কলেজবিলাক আপোনালোকে জানে প্ৰথমে থাকে জুনিয়ৰ এছিষ্টেণ্ট প্ৰফেচাৰ, ছিনিয়ৰ এছিষ্টেণ্ট প্ৰফেচাৰ, তাৰপিছত থাকে এছ'চিয়েট প্ৰফেচাৰ, এনেকুৱা থাকে। আগতে যিবিলাক থাকিছিলোঁ লেকচাৰাৰ, ছিনিয়ৰ গ্ৰেড লেকচাৰাৰ, ছিনিয়ৰ লেকচাৰাৰ, ছিলেকশ্যন গ্ৰেড লেকচাৰাৰ, এছ'চিয়েট প্ৰফেচাৰ, এনেকুৱা পৰিৱৰ্তন হৈ বৰ্তমানে আছে এছিষ্টেণ্ট প্ৰফেচাৰ, জুনিয়ৰ, ছিনিয়ৰ, এছ'চিয়েট প্ৰফেচাৰ, এনেকুৱা হ'ব। আৰু শিক্ষামন্ত্ৰীয়ে এটা বহুত ভাল খবৰ দিলে। এই খবৰটো হৈছে আমাৰ শিক্ষা ব্যৱস্থাক পুনৰ নিৰ্মাণ কৰাৰ সময় সমাগত। শিক্ষা কেৱল চাকৰি বিচৰাৰ অৱলম্বন নহয়, চাকৰি দিব পৰাৰ আধাৰ কৰি তোলাৰ সময় সমাগত। এই ক্ষেত্ৰত দেশৰ শৃংখলাবদ্ধতাৰে আৰু সংগঠিত ৰূপত শৈক্ষিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মোৰ দৃষ্টিত এক আন্দোলন। অৰ্থাৎ শিক্ষামন্ত্ৰীয়ে ক'লে যে এটা টুইট কৰি যে ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো নেশ্যনেল পলিচি অফ NEP নেশ্যনেল এডুকেশ্যন পলিচি, এই নেশ্যনেল এডুকেশ্যন পলিচিৰ মতে 2020 যে অসম চৰকাৰে নহয়, এইটো ভাৰত চৰকাৰে যিটো NEP 2020 অৰ্থাৎ নেশ্যনেল এডুকেশ্যন পলিচি 2020 যিটো পলিচি আছে, এই পলিচি মতত এই পুনৰ নিৰ্মাণ কৰাৰ সমাগত শিক্ষা কেৱল চাকৰি বিচৰাৰ অৱলম্বন হয়। শিক্ষা লৈ আপোনাৰ শুধুমাত্ৰ চাকৰি, শুধুমাত্ৰ জব, শুধুমাত্ৰ এমপ্লয়মেণ্ট খুজিব এনেকুৱা নহয়, পঢ়াৰ আধাৰ কৰি তোলাৰ সময় সমাগত। এই ক্ষেত্ৰত দেশৰ শৃংখলাবদ্ধতাৰে আৰু সংগঠিত ৰূপত শৈক্ষিক ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতি এক আন্দোলন। ৰাষ্ট্ৰীয় শিক্ষানীতি এটা আন্দোলন যে সেইটো শৃংখলাবদ্ধ কৰিব লাগিব, সমাগত কৰি ৰাখিব, এনেকুৱা এটা প্ৰচেছ, এনেকুৱা এক আন্দোলন এটা মই দেখিছোঁ বুলি ঘোষণা কৰিলে, মই ভাবিছোঁ বুলি ঘোষণা কৰিলে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। তো তেখেতে এটা বহুত ভাল ইনফৰমেশ্যন দিলে। তো আৰু শিক্ষা বিভাগৰ প্ৰমোশ্যন লৈ এটা বহুত ভাল ইনফৰমেশ্যন দিলে। তো শিক্ষামূলক চাকৰি সম্বন্ধ সকলো ইনফৰমেশ্যন বাতৰি পোৱাৰ বাবে কাইণ্ডলি মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল অপশ্যনত ৰাখিব, আৰু ফেচবুক পেজ এডুকেশ্যনেল নিউজ, ফেচবুক পেজ ডিজিটেল ইণ্ডিয়া নিউজ আৰু আফছাৰুদ্দিন আপোনালোকে ফ'ল' কৰি ৰাখিব। থেংক ইউ অল অফ ইউ।